নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগলে আপোনালোকক সকলোকে স্বাগত জনাইছো আৰু আজি মানুহজনকো লগত লৈ লৈছো কেলে লৈ লৈছো মই কৈছো বাৰু আজি আমাৰ মানে 6 মাৰ্চ মেৰেজ এনিভাৰ্সাৰী হয় সেই কাৰণে ভাবিছো এওঁকো লগত লৈ লৈছো আৰু আজি মেৰেজ এনিভাৰ্সাৰীৰ কাৰণে ইমান বেছিকে একো কৰা নাই মানে এওঁৰ অফিচৰ পৰা অহা দেৰি হয় আৰু সেই কাৰণে প্ৰত্যেকবাৰ আমি এনেকুৱাই কৰো নিজৰ ফেমিলিটোতে আমি পালন কৰো আৰু আজিও ঠিক তেনেদৰে কৰিম বুলি ভাবিছো আৰু 4টা মানুহ আমি দুজন আৰু ল'ৰা দুটা নিজৰ ফেমিলিটোতে আমি আমাৰ এনিভাৰ্সাৰী দিনটো পালন কৰো আৰু মই ভাবিছো যেতিয়া ব্লগটো খুলিলোৱে সেই কাৰণে আমিনো কেনেকে আমাৰ এনিভাৰ্সাৰী দিনটো আজি পালন কৰিলো তাকে আপোনালোকক অকমান দেখুৱাম সেই কাৰণে মই আপোনালোকক জনালো আৰু আপোনালোকে চাই কেনে পাইছে জনাব কমেন্টছত আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিব কাৰণ এটো 3 নম্বৰৰ ভিডিও বেছি ভিডিও বনোৱা হোৱা নাই 3-4 দিন হৈছেহে খোলা কিন্তু আপোনালোকে যদি সাবস্ক্ৰাইব কৰে লাইক কৰে শেয়াৰ কৰি দিয়ে তেতিয়া মোৰ চেনেলটো আগবাঢ়ি যাব আৰু ভাল হোৱা নাই বাৰু মই ভাল হৈছে বুলি নকওঁ কেলে ময়ো ইমান নাজানো আৰু নাজানো মানে বয়সো হৈ গৈছে এতিয়া শিকাৰো অলপ কমেই হয় নহয় জানো বাৰু তথাপিতো মই খুলিছো আৰু আপোনালোকে মৰম দিব আৰু আপোনালোকক ভাল পোৱাকে মই ভিডিওটো বনাম বুলি ঠিক আছে মই আৰু বেছি নকওঁ আহক আমি কেনেদৰে আজি দিনটো পালন কৰিলো আপোনালোকক দেখুৱাম থ্যাংক ইউ কোনটো প্ৰথমতে চাকি গছ জ্বলাই লওঁ ন ভগৱানৰ চাকি গছ জ্বলাই লওঁ কেক কটাৰ আগত ঠিক আছে দিয়া আন মানুহে কেন্ডেল লগায় কেন্ডেল ভাল নহয় কেন্ডেল ফু কৰি দিয়ে নুমুৱাই নে মানুহে বন্তি গছি জ্বলায় যোনে কেন্ডেল জ্বলাই যি কৰে কৰক আমি দুইজনে চাকি গছে জ্বলাম ন পাপা ভগৱানৰ ওচৰত ঠিক আছে দিয়া ভগৱানৰ নাম লৈ থাকিবা দেই জ্বলিলে ৰবা কৃষ্ণ প্ৰভু সেৱাটো কৰা আৰু ভগৱানক যাতে দুইজনৰে কেইবছৰ হ'ল বাৰু কোৱাচোন তুমি কোৱা এই সেৱাটো পিছত 25 বছৰ হ'ল চোৱা 25 বছৰ হ'ল আৰু পিছৰ যিকেইটা দিন জীয়াই থাকো হয়নে নহয় ভালেৰে যাতে যায় সেইকাৰণে আৰু ভগৱানক চিন্তন কৰা দুইটাই সেৱা কৰো কৰা কৃষ্ণ প্ৰভু আজি আমাৰ মেৰেজ এনিভাৰ্সাৰী আৰু সেইকাৰণে আৰু একো কৰা নাই তোমাকনো কি দিম চাকি গছি তোমাৰ চৰণত অৰ্পণ কৰিলো আমাৰ দিনকেইটা ভালেৰে কি কাম সুখ দুখ মাজৰে গ'ল আৰু যিকেইটা আৰু আহিবলগীয়া দিন আছে যাতে ভালে যায় এই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো ভগৱান আৰু কিবা কিবি যদি ভুল হৈছে আৰু সেইবোৰো যাতে আৰু দুখ মৰ্খন কৰিব আৰু ঠিক আছে তুমি 25 ক'ত হ'ল কোৱাচোন সেই 96ৰ পৰা ইছৰাম সেইটোৱে মনত নাই ক'ত 25 হৈছে 27 হ'বলৈ হ'ল 27 পাৰ হৈ 28ত সোমাব এতিয়া 25 ও ৰাম ঠিক আছে দিয়া ঠিক আছে কৃষ্ণ প্ৰভু কৃষ্ণ এতিয়া ভগৱানৰ চৰণত এয়া অৰ্পণ কৰিলো মাচিছটো তলত থাকক এটা কেকটো কাটো তহতিয়া বাবু মুনু নাহ ইছৰাম সিহঁতে আমাৰ ওচৰলৈ নাহে সিহঁতি নাহে যেতিয়া আৰু কি কৰিবা কেকে গলি যাব এতিয়া কাটিয়ে দিওঁ আৰু এতিয়া কি ক'ব গানটোকে গা আৰু গা বাবুনু গা ঠিক আছে দিয়া তালিকে বজালে আৰু কৃষ্ণ ৰবা এই পিছ আমি ভগৱানক দিওঁ দেই ভগৱানৰ ওচৰত দিওঁ দিয়া এখন সৰু প্লেট যে দেখিছে এখন আমি ভগৱানক ভোগ অৰ্পণ কৰো সেইকাৰণে এই পিছ ভগৱানক দিওঁ দিয়া তুমি চাকি গছে আৰু হেৰিয়ে এই ভগৱানৰ ওচৰত দি থৈ আহা কৃষ্ণ প্ৰভু মই উঠি নাযাওঁ আৰু দেই তুমি দি থৈ আহা যোৱা প্ৰভু সেৱা এটা কৰি প্ৰভু দেখিছাহে তুমি আৰু কেকটো ঠিকে আছে আৰু আমাৰ 4টা মানুহৰ কাৰণে ন বগা কেক কৃষ্ণ কি হ'ব দিয়া কৃষ্ণ সেৱা এটা কৰি আহা আৰু এই বুঢ়ীক আৰু জেলিছো ইমান বছৰ আৰু কেইবছৰ আৰু সহ্য কৰিব লাগে ঠিকনা নাই আৰু ঠিক আছে দিয়া
মোকো অকণমান খুৱাই দিয়া হৰ বছৰ কেক কাটো তেওঁ আৰু বাবুনো পিছত খুৱাম ন খাবলৈ চব ৰেডি হৈ আছে এতিয়াতো এটা কুৱেশ্যন কৰোঁতেতো ভুল কৰিলাই তুমি 25 বছৰ কৈ দিলা 27 বছৰ পাৰ 28 বছৰত সোমাব আৰু তুমি ক'লা বাৰু ঠিক আছে সেইটো গ'ল আজি তাৰিখটোতো কোৱা কি 6 মাৰ্চ এইটো পাৰিলা দে সেইটো বাৰু মনত আছে তোমাৰ ঠিক আছে বাৰু সেইটো বাৰু ভাল কৰিলা এইটো তুমি সঁচাকৈ ক'বা দেই এই যে তুমি মোক 27 বছৰ হ'ল 27 বছৰ যে তুমি মোক সহ্য কৰি আছা কিবা দিগদাৰ চিগদাৰ পাইছা নেকি এনেই কৈছা ন ইমান তাৰমানে দিগদাৰী পাইছা হা ন কোৱা একো নহয় কোৱা মই বেয়া নাপাওঁ দিগদাৰী পায়ে আৰু মানুহবোৰজনীয়ে বকি থাকেই হয়নে নহয় সেইবোৰ হয়ে কাজিয়া চাজিয়াও হয়তো আজি এজন মিছা কথা ক'লে নহ'ব আমাৰ কাজিয়া নহয় বুলি কাজিয়াও হয় এঘণ্টাতে চল্ভ হৈ যায় হয় নাই বেছি ডাঙৰ কিবা কিবি পাইছা নেকি ল'ৰা ছোৱালীও আছে আৰু এতিয়া কাইলৈ পৰহিলেদি চাকৰি কৰিবলৈ ওলাই যাব সেইকাৰণে মানে এইবাৰ ভিডিঅ' কৰি দিছোঁ থাকি যাব ইমান দিন আৰু ভিডিঅ' চিডিঅ' কৰা নাই এতিয়া অহা বছৰকে কি পতা আমি দুটা অকলে কাটিব লাগে বা কেক হয়নে নহয় এতিয়া সিহঁতেও আছে কোৱাচোন কিবা দিগদাৰী চিগদাৰী পাইছা নেকি মোৰ পৰা ঠিক ঠাক চলি আছে মানে গাড়ীখন 4টা মানুহৰ গাড়ী 4টা নহয় আমি সদায় ভাবোঁ আমাৰ লগত সদায় ভগৱান থাকে যেনেকৈ আমি যি কৰোঁ সদায় ভগৱানক আগবঢ়াওঁ ভগৱানেই আৰু চব আৰু হয়নে নহয় বাৰু সুখতো দুখতো ভালতো বেয়াটো সেইকাৰণে আমি 5 বুলিয়ে ভাবোঁ আমাৰ মেম্বাৰ 5 বুলিয়ে ভাবোঁ ভগৱান আমি দুজন আৰু আমাৰ ল'ৰা দুটা সেনেকৈ বুলিয়ে ভাবোঁ হয়নে নহয় তেওঁ আৰু যেনেকৈ লাইফটো চলাই গৈ আছে ইমান বছৰ মোক সোধা কেনেকুৱা পালোঁ মোকোতো সোধা মইতো কওঁ মই বাৰু বেয়া পোৱা নাই চব ঠিক আছে খালি তুমি কথা চথাবোৰ অকণমান কমকৈ কোৱা খঙে কৰা নে নাই তোমাৰ ভালেই লাগে অকণমান মই দেৰিকৈহে বুজি পাওঁ নেকি যি পাওঁ ময়ে পাওঁ আৰু তুমি মতলব মানে ৰিয়েকশ্যনটো অকণমান ভালকৈ দিবা মোৰ লিখাকৈ চিঞৰ বাখৰ কৰিবলৈ খং উঠিলেও ভাল লাগিলেও একদম হাঁহি মানে মিমিয়া ৰিয়েকশ্যন দিয়া এইটোৱে মই অকণমান মানে মই বুজি নাপাওঁ পটককৈ কথাটো মই ভাবিলোঁ আৰু মানুহটোৰ খং উঠিছে ইয়াৰ মানুহটোৰ ভাল লাগিছে সেনেকৈ চলাই গৈ আছোঁ আৰু সেয়া ৰাইজ দেখিছে নহয় মন্দিৰ বাহিৰে এইটোৱে মোৰ প্ৰব্লেম তাৰমানে খঙেই উঠেনে ভাত চাত সুধিও লাগিব নেকি সেইটোৱে মোৰ এই মানে 27 বছৰে প্ৰব্লেম এইটোতে মই মানে বহুত দূৰত ক'ব লাগে আৰু কথাটো কি হৈছে লাগিব নালাগে কোৱা আকৌ সেইটোৱে মোৰ প্ৰব্লেম নে কি ঠিকে আছে ন ঠিক আছে তেতিয়াহ'লে আমি এতিয়া প্লেটবোৰ ইয়ালৈকে লৈ মনো আছে কাটি চবতে প্লেটত এপিচ ভগৱানক দিয়া হৈ গ'ল সেইটো তুমি এপিচ দি দিয়া এইটো অকণ এইটো সৰু কৰি দিয়া এনেকৈ কুটি দিয়া ইয়াত অকণমান সৰুকৈ দিয়ে এখন ভগৱানক দিবলৈ বাছ দিওঁতে অকণ ইফালে কৰি হ'ব দিয়া দিওঁতে মাজত দিবা বাৰু এইখনত দিয়া মানুহজনো নাই মতা আৰু ন ইমান মানে অফিচৰ পৰা অহাও দেৰি হয় আৰু কাকনো মাতিম আৰু সেইকাৰণে আমি 4টাতে আমি প্ৰত্যেক বছৰে এনেকৈ কৰোঁ আৰু নিজৰ 4টাৰ মাজতে কাটি কৰি আৰু দিয়া আৰু এখন আছে দিয়া ঠিক আছে এয়া হ'ল নহয় এইটোত থাকক এতিয়া মানে বেছি আইটেম কৰা নাই এয়া কেক দিছোঁ আৰু 2টা জেলেপি দিছোঁ আৰু ৰসগোল্লা এটা আৰু চামোচা এটা নমকিন আৰু এইটো কি বুলি কয় শুনটো গছক তাৰমানে বাদাম এইটো খাই মানে মই বিৰাট ভাল আমি যিকেইটা ভাল পাওঁ আৰু সেইকেইটাকে দিছোঁ ঠিক আছে এই আমি আৰু 4টা মানুহ আৰু মই সদায় কওঁ আমাৰ ভগৱানৰ কাৰণে এখন প্লেট থাকে এখন ভগৱানক ওচৰত দি থৈ আহা দিয়ক ভগৱানৰ আৰু কোকোকোলাটো ভিতৰত থাকিলে ন ডাইনিং টেবুলত থাকিলে পাব্লিক কোকোকোলাটো ঠিক আছে বাৰু তাৰ এগিলাচ হ'ব আৰু এয়াই আৰু মানুহ গৰম আহিছে দেই হ'ব দিয়া ঠিক আছে হৈ গ'ল এতিয়া আৰু খাৱা কৰিব লাগে ন খাৱা কৰা আকৌ ডিনাৰ চিনাৰ বনাবলৈ আছেই ৰাতি ঠিক আছে তেতিয়াহ'লে আমি খাই লোৱাৰ পিছত আকৌ পিছৰ খানা কি বনাম আজি ৰাতি বেছি কৰা নাই আৰু এয়া খাইনো পেটত জেগাই নাথাকিব সেইকাৰণে আৰু আমাৰ ইমান দিনে আমি আৰু ভিডিঅ' কৰা নাই
আজি আৰু ল'ৰাকেইটাই ক'লে মামীক কৰিয়ে দিওঁ আৰু মোৰ এছাৰ ব্লগটো বনাইছোঁ যেতিয়া আৰু আমিনো কেনেকৈ আজি 6 মাৰ্চটো এনজয় কৰিলোঁ সৰুকৈ বেছি ডাঙৰকৈ নহয় আমাৰ চাৰিওটাৰ মাজত লগত ভগৱানক লৈ কেনেকৈ আমি এনজয় কৰোঁ সেয়াকে মই আপোনালোককো দেখুৱালোঁ আমাৰো চিন হিচাপে থাকি যাব আৰু ঠিক আছে আমি এতিয়া খাওঁ আকৌ যেতিয়া আমি ডিনাৰ চুৰু কৰিম তেতিয়া আপোনালোকক দেখাম আজিনো কি কি বনালোঁ ঠিক আছে থেংক ইউ